সানডে আৰু আজি নতুনকৈ যাত্ৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমাৰ যাত্ৰা হ'ব চাংকি অভিমুখে আৰু প্ৰায় চাংকিলৈ আমাৰ ইয়াৰ পৰা ডিষ্টেঞ্চ হ'ব 70-80 কিলোমিটাৰ্ছমান। আমাৰ পাৰ্টি এতিয়াও গোট খাই আছে। মই অথনিৰ পৰা ৰেডি হৈ বৰ হৈ গৈছোঁ, পাৰ্টি গোট খোৱা নাই। তো মই মোক ল'বলৈ কাৰণে এতিয়া আহি আছে পৰাগ আৰু তাত আমি তিতাবৰত গোটেইখিনি লগ হ'ম। প্ৰায় 12-10 মেম্বাৰ্ছমান যাব। তো লেটছ চি চাংকিৰ যাত্ৰা কেনেকুৱা হয়। এনজয়। অলৰেডি উঠি গ'লোঁ আৰু এতিয়া বৰষুণ নমাই আছে। নাজানো আৰু কি হয়, আমি গন্তব্যস্থান পাওঁগৈ নে নাপাওঁগৈ, বাট ৰাস্তা বহুত অলৰেডি পিছল হৈ গৈছে। আপোনালোকে দেখি পাইছে বৰষুণ টাইপ হৈ গৈছে। সেইকেইটা আমাৰ সাথী আহি আছে বেকত। পইণ্টটো চাবলৈ কাৰণে চব বহুত এক্সাইটেড হৈ আছে। আৰু আমি যিটো এৰিয়াত সোমাই আছোঁ, নাগালেণ্ডৰ ক্লিনেষ্ট ভিলেজ বুলি কোৱা হয়, চাংকি ভিলেজ। লেটছ গো, যাম দেই। পামিদা চোৱাফালে এট লাষ্ট আমি পাই গ'লো চাংকি ভিউ পইণ্ট। কোৱা মতে চাংকি ভিলেজখন বহুত চাফা, ক'তো এটা পেকেট নাই, এখন পাত নাই ৰাস্তাটো। এতিয়া ওপৰত আছে চাৰ্চ, মই ওচৰ পৰা আহি আছোঁ। এতিয়া আমি গৈ আছোঁ। কি নাম কি হয় ইয়াৰ? আচ্ছা, কিবা চাংবাং কৈছে আৰু আমি বুজি পোৱা নাই দেই। আৰু এইটো মেজেঙা বুলি কৈছে, এইটো মাংসত দি কিনে খাই বোলে। ৰাখি থৈছে, আমি লওঁ বুলিলে ল'ব পাৰোঁ। ওপৰৰ পৰা চাব বোলে চাংকি ভিলেজ। ইয়াত থাকিলেতো এনেই সকলো ভাগৰ পাহৰি যাম দেই।
লছ হৈ গৈছে চবৰে। আৰু এতিয়া আমি ধুনীয়া এটা সৰু জুবিৰ ওচৰত বহি আছোঁ। আৰু মোৰতো এনাৰ্জি একদম টোটেলি লছ। চ' এতিয়া অলপ এনাৰ্জি ড্ৰিংক দৰকাৰ হৈছে, ৰেড বুল।